যেতিয়াই ক'ৰবাত নাম ভাওনা পাতিছে বুলি শুনো বৰ মন যায় যাবলৈ। আজি গতিকে ওলালোঁ শিৱসাগৰ বৰ্ডিং খেলপথাৰত পাতি থকা মহাপাল নামলৈ বুলি। ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ ল'লোঁ আৰু লগৰ কেইজনীও আগদিনাখনিৰ পৰাই ৰুমত আছিলেহি, একেলগে ওলাই মেলি যাম। গোটেইকেইজনী ওলাই মেলি আহিলোঁ, তাৰ পৰা লগৰ এজনীকো লগ ল'লোঁ। ইয়াতে আহি পালোহি, দূৰৰ পৰাই দেখিবলৈ ইমান ধুনীয়া লাগিছে, ভক্তসকল অহা যোৱা কৰিয়ে আছে। তাৰ পৰা আমিও লাহেকৈ ভিতৰলৈ বুলি সোমাই গ'লোঁ। ভিতৰৰ পৰিৱেশটো আৰু ধুনীয়া হয়। এইফালে আহি সোমালোহি এয়া বাটচৰা, তাৰ পৰা সোমাই গ'লোঁ। গৈ চাকি ধূপ জ্বলাই অকণমান ভিতৰত বহিলোঁ, সেৱা কৰিলোঁ, আশীৰ্বাদো ল'লোঁ। আজি এই মহাপাল নামলৈ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ননীগোপাল দেৱগোস্বামী দেৱ আহিছিলে। প্ৰভুজনাৰ দৰ্শন সন্মুখত পাই বহুত ভাল লাগিলে। সন্মুখৰ পৰা দৰ্শন কৰিবলৈ পোৱাটো মোৰ বহুত ভাগ্যৰ কথা। লং ভিডিঅ'ত মই ইয়াৰ পৰিৱেশটো ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে এবাৰ চাবগৈ। যিসকলে ইয়ালৈ আহিছিলে হয়তো গম পাইছে, ইয়াতে ডেক'ৰেশ্যনো বহুত ধুনীয়া কৰিছিলে আৰু মোৰ লং ভিডিঅ'টো এবাৰ চাব বুলি আশা কৰিলোঁ।